ওয়েলকাম ব্যাক টু মাই চ্যানেল মই লিলি আপোনালোকৰ মাজত পুনৰ আহি গৈছো আৰু এটা ভিডিও লৈ আৰু আজি মই বনাবলৈ লৈছো পাপৰৰ এটা ধুনিয়া ৰেচিপি ভেজ ৰেচিপি হয় গতিকে আহকচোন চাই লওঁ পাপৰৰ ৰেচিপিটো কেনেকৈ বনাম পাপৰৰ ৰেচিপিটো বনাবৰ কাৰণে প্ৰথমতে মই আলু কাটি লম এয়া দুটা ডাঙৰ সাইজৰ আলু লৈ লৈছো আৰু এটো মই প্ৰথমতে কাটি লম মই আলু কেটা ডাঙৰ সাইজৰ কাটিছো আপোনালোকৰ যেনেকৈ ভাল লাগে হেনেকুৱা সাইজৰে কাটি লব পাৰিব এতিয়া মই দুটা বিলাহী লৈ লৈছো বিলাহী কিটা মই ভালকে ধুই লৈছো এতিয়া বিলাহী কিটাও কাটি লৈ আছো মই আৰু আলু কিটা কাটি লোৱাৰ পিছত মই ধুই লৈ আনিছো এতিয়া বিলাহী কিটা মই কাটি লৈ আছো বিলাহী কটা হৈ গল এতিয়া মই ইয়াতে কেঁচা জলকীয়া দিম কেঁচা জলকীয়াৰ পৰিমাণটো মই অকমান বেছি দিছো যেহেতু মই জলকীয়াৰ গুড়া ইউজ নকৰো সেইভাবে আপোনালোকৰ নিজৰ পৰিমাণ অনুসৰি দি লব আৰু মই ইয়াতে দি লৈছো 2 টুকুৰ আদা পাপৰৰ ৰেচিপি বনাবৰ কাৰণে পাপৰৰ দৰকাৰটো আছে সেইভাবে মই ডাঙৰ সাইজৰ দুটা পাপৰ লৈ লৈছো আৰু পাপৰ দুটা মই 4 ভাগত ভাগ কৰি লম আপোনালোকে সৰু পাপৰ ললে 2 ভাগত ভাগ কৰিব পাৰে বা যাৰ যেনেকুৱা পছন্দৰ হেনেকৈ সাইজৰ কৰি লব পাৰে যদি এয়া মই 4 পিসকে কৰি লৈছো মোৰ পাপৰটো ডাঙৰ সাইজৰ আছে সেইভাবে মই 4 পিস কৰি লৈছো আৰু এতিয়া মই কেৰাহীত তেল দি লম তেল গৰম হোৱাৰ পিছত মই ইয়াতে পাপৰ কেটা ভাজি লম গোটেই কেটা পাপৰ মই এনেদৰে ভাজি লম এনেদৰে মই গোটেই কেটা পাপৰ ভাজি ললো আৰু এতিয়া মই কেৰাহীত দি লম কাটি থোৱা আলু কেটা মই ভাজি লম এয়া মই কেৰাহীত আলু দি লৈছো আলু কেটা দিওতে অকমান সাৱধান হ'ব কাৰণ কি তেল সিটেকি আহে সেইভাবে অকমান সাৱধানে দিব এতিয়া মই ইয়াতে অকমান নিমখ দি লৈছো আৰু অকমান হালধি গুৰি দি লৈছো এতিয়া মই আলু কেটা খুব ভালকে ভাজি লম ৰঙাকে ভাজি লম আৰু যাতে ভাজাৰ সময়তে আধা সিজি যায় হেনেকৈ মই ভাজি লম এয়া আলু কেটা মই এনেদৰে ভাজি লৈ আছো আৰু আলু ভাজা হৈ থাকালৈকে মই এটা পেষ্ট বনাই লম এয়া মই লৈ লৈছো কাটি থোৱা বিলাহী আৰু লৈ লম কেঁচা জলকীয়া আৰু আদা 2 টুকুৰ এতিয়া মই ইয়াৰে এটা পেষ্ট বনাই লম আৰু পেষ্ট বনাই থাকাতে ইফালে মোৰ আলু ভাজা হৈ গৈছে চাওক ধুনিয়াকে আলু ৰঙা পৰাকে ভাজা হৈ গৈছে প্ৰায় সিজিও গৈছে এতিয়া মই ইবিলাক এটা প্লেটত তুলি লম আলু মই গোটেই কেটা তুলি লৈছো এতিয়া মই ইয়াতে দি দিম গোটা জিৰা আৰু দি দিম তেজপাত অকমান টাইম জিৰাটো ভাজা হোৱাৰ পিছত ইয়াতে মই এড কৰি দিম বনাই থোৱা বিলাহী কেঁচা জলকীয়া আৰু আদাৰ পেষ্টটো এড কৰি দিয়াৰ পিছত তেলৰ সৈতে অকমান মিহলাই ভালকৈ ভাজি লম অকমান টাইম হে মই তেলৰ সৈতে এটো মিহলাই দিম আৰু তাৰে পিছত মই ইয়াতে এড কৰি দিম বাকি মছলাখিনি তেলৰ সৈতে পেষ্টটো ভালকৈ মিক্স কৰি দিয়াৰ পিছত অকমান টাইম ভাজি লৈছো আৰু এতিয়া মই ইয়াতে এড কৰি দিম হালধি
তাৰে পিছত দি লম অকমান জিৰা গুড়ি আৰু অকমান দি লম ধনিয়া গুড়ি এতিয়া মই পেষ্টৰ সৈতে গোটেইখিনি ভালকৈ মিহলাই ভাজি লম আৰু এতিয়া মই গোটেইখিনি মছলা পেষ্টৰ সৈতে মিহলাই দিয়াৰ পিছত ইয়াতে মই নিমখ এড কৰি দিম আৰু নিমখটো দিয়াৰ সময়ত অকমান সাৱধান হ'ব লাগিব কাৰণ কি মই আলু ভাজাৰ সময়তে অলৰেডি নিমখ দিছিলুৱে সেইবাবে জোখটো বুজি পেলেহে আপোনালোকেও নিমখটো এড কৰি দিব এয়া মই পৰিমাণ অনুসৰি নিমখ এড কৰি দিছো আৰু এতিয়া মই পুনৰ গোটেইখিনি ভালকৈ মিহলাই ভাজি লম এনেদৰে তেল এৰি দিয়ালৈকে মই ভালকৈ ভাজি লৈছো এতিয়া মই ইয়াতে অকমান পানী এড কৰি দিছো মিক্সি জাৰটোত অকমান বিলাহী পেষ্ট আছিলে লাগি সেইবাবে তাতে পানী দি মই মছলাত পানী দি ললো আৰু এতিয়া মছলাটো আৰু অকমান টাইম ভাজি লম মছলাটো যিমান ভালকৈ ভজা যায় খাবলৈ আঞ্জাটো হিমানে টেষ্টি হয় কাৰণ কি মছলাৰ যদি কেঁচা গন্ধটো থাকি যায় ভাল নালাগে এতিয়া মই ইয়াতে আলুখিনি ভাজি থোৱা আলুখিনি এড কৰি দিম ভাজি থোৱা আলুখিনি ইয়াতে এড কৰি দিয়াৰ পিছত আৰু বহুত টাইম ভাজিব লাগিব কাৰণ কি তেতিয়াহে আলুত মছলাখিনি ভালকৈ সোমাই যাব আৰু আলুটো খাবলৈ টেষ্টি হৈ যাব এয়া মই মছলাত ভাজি থোৱা আলুখিনিও দি লৈছো আৰু এতিয়া আলুৰ সৈতে মছলাখিনি অকমান সময় লৈ মই ভাজি লম এনেদৰে আলুৰ সৈতে মছলাখিনি খুব ভালকৈ ভাজি লৈছো আপোনালোকে চাই গম পাইছে যে আলুটো মছলা ভালকৈ সোমাই গৈছে আৰু চাওক এয়া সাইডেদি মছলাই তেল এৰি দিছে তাৰ মানে মছলা খুব ভালকৈ ভজা হৈ গৈছে এতিয়া আমি ইয়াতে পানী দিব পৰা হৈ গৈছো এতিয়া মই ইয়াতে পৰিমাণ অনুসৰি পানী দি লৈছো আৰু গোটেইখিনি এবাৰ ভালকৈ মিহলাই অকমান টাইম হ'বলৈ দিম এয়া 10-15 মিনিট মান পিছত মই আহি গলো এতিয়া বাৰু মই প্ৰথমতে চাই লওঁ আলু কেটা সিজিছে না নাই এয়া ধুনিয়াকৈ আলু সিজি গৈছে মানে আঞ্জা অলৰেডি ৰেডি হৈয়ে গৈছে এতিয়া মই ইয়াতে এড কৰি দিম অকমান গৰম মছলা এয়া মই গৰম মছলা দি লৈছো আৰু গৰম মছলাৰ সৈতে আঞ্জাটো আৰু এবাৰ ভালকৈ মিক্স কৰি দিয়াৰ পিছত ইয়াতে মই ভাজি থোৱা পাপৰখিনি এড কৰি দিম আঞ্জাটো অকমান জুলে আছে জুল এই কাৰণে আছে যে পাপৰ কেইটা দিয়াৰ পিছত পাপৰে বহুখিনি জুল হুহি ল'ব সেইবাবে মই অকমান জুল থকা অৱস্থাতে পাপৰ কেইটা দি লৈছো কাৰণ পানী বহুত টানি ল'ব পাপৰে এয়া পাপৰ কেইটা মই গোটেইকেইটা দি লৈছো আৰু এতিয়া মই গেছটো অফ কৰি 2-3 মিনিট ঢাকনি দি থৈ দিম আৰু 2-3 মিনিট পিছত মই আহি গলো এয়া চাও পাপৰখিনি ধুনিয়াকৈ নৰম হৈ গৈছে এতিয়া আঞ্জাৰ সৈতে মই পাপৰখিনি ভালকৈ মিক্স কৰি দিম এয়া চাওক জুলৰ পৰিমাণটো কমি গৈছে গ্ৰেভি হৈ গৈছে যেতিয়া পাপৰখিনি মই মিক্স কৰি দিয়াৰ পিছত আৰু পানী হুহি ল'ব এয়া চাওক এতিয়া ধুনিয়াকৈ পাপৰৰ ৰেচিপি এটা আলুৰ সৈতে ৰেডি হৈ গৈছে আৰু চাবলৈ পাৰিছে জুল একদম নাই পুৰা গ্ৰেভি হৈ গৈছে এতিয়া মই বাটি এটাত তুলি লৈছো এনেদৰে মই বনাই ললো পাপৰৰ এটা ধুনিয়া ভেজ ৰেচিপি আপোনালোকেও বনাই খাই চাব কেনেকুৱা লাগে যদি মোৰ ভিডিওটো ভাল লাগে আপোনালোকে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো শেষলৈকে চোৱাৰ বহুত বহুত ধন্যবাদ